মৰমৰ মইনাহঁত, তোমালোক সকলোৱে সাধু কথা শুনি ভাল পোৱা নহয় জানো? আজি তোমালোকক মই এটা ধুনীয়া সাধু কথা ক'ম। তোমালোকে চাগে ভাবি আছা, ইমান দিন হ'ল স্কুল যোৱা নাই আৰু কিমান দিন এনেকৈ থাকিম? কৰোণা মানেনো কি? এনেকুৱা বহুতো প্ৰশ্ন তোমালোকৰ মনলৈ আহি আছে চাগে। গতিকে মোৰ সাধু কথাটো ভালকৈ শুনা আৰু ভাল লাগিলে নে নাই জনাবা। এখন সৰু চহৰত ৰতন নামৰ এটা ল'ৰা আছিল। এদিন ৰাতি ভাত খাই উঠি সি আইতাকক ক'লে, আইতা, আজিকালি মোৰ মনটো কিবা ভাল নালাগেচোন। চাৰিওফালে লেতেৰা আৰু সকলোবোৰ মানুহ নিজৰ লগত ব্যস্ত। তুমি যে আগতে এদিন মোক কৈছিলা মোৰ দেউতাই সৰু থাকোঁতে বন্ধুৰ লগত ফুটবল খেলিছিলে। মোৰো মন যায় জানা, কিন্তু তেনেকুৱা খেলপথাৰ আৰু নাই। চাৰিওফালে ডাঙৰ ডাঙৰ ঘৰ, অফিচ আৰু ইমান গাড়ী মটৰ। এইবোৰ কথা আইতাকৰ লগত পাতি থাকোঁতে সি টোপনি গুচি গ'ল। পিছদিনা ৰাতিপুৱা শুই উঠাৰ পিছত ৰতনে স্কুল যাবলৈ ওলাওঁতে তাৰ দেউতাকে ক'লে, ৰতন, এটা বিৰাট ভয় লগা ভাইৰাছ ওলাইছে জানা। এই ভাইৰাছটোৱে মানুহৰ শৰীৰত সোমাই যায় আৰু আক্ৰমণ কৰি দিয়ে। তাৰপিছত মানুহবোৰৰ জ্বৰ, কাহ, চৰ্দি আৰু উশাহ লোৱাত কষ্ট হয়। সেইদিনা স্কুল যাওঁতে সি মানুহক ফেচ মাস্ক পিন্ধা দেখা পাইছিলে। সি কিন্তু একো বুজি পোৱা নাছিলে। স্কুল গৈ পোৱাৰ পিছত ৰতনৰ শিক্ষকে ক'লে, তোমালোকে চাগে গম পাইছা যে কৰোণা নামৰ এটা ভাইৰাছ ওলাইছে। তেতিয়া ৰতনে সুধিলে, মেম, ভাইৰাছ মানে কি? মেমে ক'লে, ভাইৰাছ এটা সৰু বীজাণু। আমি দেখা প্ৰতিটো বস্তুতকৈও সৰু। ভাইৰাছ আমাৰ শৰীৰত সোমালে আমাক দুৰ্বল কৰি দিয়ে। তোমালোকে বেছি ভয় নাখাবা। আমি সাৱধানে থাকিলে আমাৰ একো নহয়। সেইদিনা স্কুলৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত ৰতনে সকলো মানুহক কৰোণাৰ কথা পাতি থকা শুনা পাইছিলে। সি ঘৰ গৈ পোৱাৰ পিছত তাৰ মনত বহুত প্ৰশ্ন আহিছিল। সি টিভিত বাতৰি চাওঁতে দেখিলে যে অহাকালিৰ পৰা সকলো স্কুল আৰু অফিচ বন্ধ থাকিব। ৰতনে আইতাকক ক'লে, আইতা, আজিৰ পৰা স্কুল বন্ধ। মই মোৰ লগৰবোৰৰ লগত ঠিকছে খেলিম। মা দেউতাহঁতৰো অফিচ বন্ধ। আমি এতিয়া একেলগে ক'ৰবাত ফুৰিব যাব পাৰিম। আইতাকে ৰতনক বুজাই ক'লে, ৰতন, তুমি গম পাইছানে নাই, সকলোবোৰ স্কুল আৰু অফিচ এনেই বন্ধ হোৱা নাই নহয়। আমি এতিয়া ঘৰৰ পৰা বাহিৰত ওলাব নোৱাৰিম। কৰোণা ভাইৰাছৰ পৰা আমি নিজকে ৰক্ষা কৰি ৰাখিব লাগিব। ৰতনে আইতাকক ক'লে, তেনেহ'লে আইতা, আমাৰ এতিয়া কি হ'ব? আমি কেনেকৈ থাকিব লাগিব? আইতাকে ৰতনক ভাল কৰি বুজাই ক'লে, কিছুমান নিয়ম আমি ভালদৰে মানি চলিব লাগিব, যেনে সদায় চাবোনেৰে ঘনকৈ হাত ধোৱা, মানুহৰ ভিৰৰ পৰা আঁতৰত থকা আৰু নাক মুখ ঢকা ফেচ মাস্ক ব্যৱহাৰ কৰা। খুব বেছি দৰকাৰী নহ'লে ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব নালাগে। আৰু সকলোতকৈ দৰকাৰী কথাটো হ'ল যে আমি ভাল পুষ্টিকৰ খাদ্য খাব লাগিব, যেনে ভাত, দাইল, গাখীৰ, ফল মূল, শাক পাচলি, কণী আৰু কাহ বা হাঁচি মৰাৰ সময়ত ৰুমাল ব্যৱহাৰ কৰিব লাগিব। লগতে তোমালোকৰ স্কুলত যে মেমহঁতে এক্সাৰচাইজ আৰু য়োগা শিকায়, সেই সকলোখিনি ঘৰতে কৰিবা, কিন্তু মা দেউতাহঁতক দিগদাৰ নকৰিবা দেই। ৰতনে ক'লে, আইতা, মই বুজি পালোঁ। আজিৰ পৰা মই সাৱধানে থাকিম আৰু মই মোৰ সকলো বন্ধুক বুজাই দিম। যদিও প্ৰথমে মই ভালদৰে বুজি পোৱা নাছিলোঁ, এতিয়া পিছে মই বুজিছোঁ যে সকলোৱে সাৱধানে থাকিলে কৰোণা ভাইৰাছৰ পৰা বাচিব পাৰিম। গতিকে মইনাহঁত, তোমালোকে মনত ৰাখিবা, যদিও কৰোণা ভাইৰাছে চাৰিওফালে ভয় লগা পৰিৱেশৰ সৃষ্টি কৰিছে, তথাপিও আমাৰ পৰিৱেশ এতিয়া আগতকৈ বহুত ভাল হৈছে। চাৰিওফালে ধূলি লেতেৰাবোৰ কমিছে, পৰিৱেশটো আগতকৈ চাফা হৈছে। আশা কৰিলোঁ তোমালোকৰ এই কাহিনীটো শুনি ভাল লাগিলে।